বন্ধুসকল ইণ্ডিয়াত ৰষ্টিং কালচাৰ ষ্টাৰ্ট কৰা কেৰী মিনাটি আজি নিজৰ গেম প্লে আৰু ৰষ্টিঙৰ কাৰণে ইণ্ডিয়াতে নহয় বৰং গোটেই পৃথিৱীতে এটি চিনাকি নাম। তেওঁৰ ফলোৱাৰৰ সংখ্যা আজি হাজাৰত নহয় বৰং লাখ কৰোৰত আছে। এনেকুৱা কিছুমান মানুহৰ মতে কেৰী মিনাটিয়ে ইউটিউব ভাৰ্চেছ টিকটক ভিডিঅ' বনোৱাৰ পিছত একদিনতে বহুতো ডাঙৰ ইউটিউবাৰক শ্বেয়াৰ পেলাই এছিয়াৰ ভিতৰতে ফাৰ্ষ্ট ইণ্ডিভিজুৱেল ক্ৰিয়েটৰ বনি গৈছিল। কিন্তু বন্ধুসকল আচল কথাটো হ'ল এইখিনি পোৱাৰ কাৰণে কেৰী মিনাটিয়ে নাজানো কিমান কষ্ট কৰিব লগা হৈছে। আজি আমি এই ভিডিঅ'টোত আপোনালোকক কেৰী মিনাটিৰ লাইফষ্টাইল বায়োগ্ৰাফিৰ বিষয়ে আলোচনা কৰিম। তাৰ আগতে আপুনি যদি কেৰী মিনাটিৰ ফেন হয় তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু শেষলৈকে চাই থাকক। বন্ধুসকল কেৰী মিনাটিৰ জন্ম 12 জুন 1999 চনত হাৰিয়ানাৰ ফৰিয়াদাবাদত হৈছিল আৰু 21 চনৰ মতে তেওঁৰ বয়স 21 বছৰ। কেৰী মিনাটিয়ে স্কুলীয়া শিক্ষা দিল্লী পাব্লিক স্কুলত কৰিছিল, কিন্তু তেওঁৰ সৰুৰ পৰাই পঢ়া শুনাত ইমান ভাল নাছিল আৰু কেইবা ঘণ্টা কৰি গেম খেলি ভাল পাইছিল। বন্ধুসকল কেৰী মিনাটিয়ে নিজৰ ইউটিউব চেনেল 11 বছৰ বয়সতে আৰম্ভ কৰি দিছিল। তেওঁ ইউটিউব চেনেলৰ নাম আছিল ষ্টিল ফেয়াৰ্ছ। তেওঁ এই চেনেলটোত ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত কেৰী মিনাটিক এনেকুৱা লাগিছিল যে তেওঁ আৰু ভিডিঅ' দিব লাগিব, কিয়নো তেওঁ আগত গৈ ইউটিউবতে কিবা এটা বেলেগ কৰিব লাগিব। এই সময়ত কেৰী মিনাটিয়ে ফুটবল ট্ৰিক্সৰ ভিডিঅ' দিবলৈ আৰম্ভ কৰিছিল, কিন্তু এই চেনেলটোত ভিউ বহুত কম আহিবলৈ ধৰিছিল। ইয়াত আমি এইটোও মানিব লাগিব যে ফুটবল কণ্টেণ্ট কোনো ভাল নাছিল, নাইবা তেনেকুৱা ভিডিঅ' চোৱা মানুহ বহুত কম আছিল। বন্ধুসকল ইয়াৰ পিছত কেৰী মিনাটিয়ে ইউটিউবৰ কাৰণে লাহে লাহে চিৰিয়াছ হ'বলৈ আৰম্ভ কৰিছিল আৰু সদায় কষ্ট কৰি ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিল। বন্ধুসকল ইয়াৰ পিছত কেৰী মিনাটিয়ে লাহে লাহে ইউটিউবৰ কাৰণে চিৰিয়াছ হৈছিল আৰু লাগাতাৰ কষ্ট কৰাৰ পিছত 15 বছৰ বয়সত কেৰী মিনাটিয়ে 30 অক্টোবৰ 2014ত নিজৰ আৰু এটা চেনেল বনালে আৰু যিটোৰ নাম ৰাখিলে এডিক্টেড A1, য'ত তেওঁ কমেণ্ট্ৰি ষ্ট্ৰাইক খেলিছিল আৰু লগতে গেম প্লেৰ কমেণ্ট্ৰিও কৰিবলৈ ধৰিছিল। কেৰী মিনাটিয়ে কমেণ্ট্ৰিত কেতিয়াবা ছানী দেওলৰ মাত, কেতিয়াবা হৃতিক ৰোশনৰ মাতত সেই সময়ত কেৰী মিনাটিয়ে জছত কাউণ্ট্ৰি ষ্ট্ৰাইকত 150টামান ভিডিঅ' বনালে, কিন্তু সেই সময়ত গেম প্লেৰ ভিডিঅ' বহুত কম মানুহে চোৱা পচন্দ কৰিছিল আৰু সেই সময়ত কেৰী মিনাটিৰ 200 ছাবস্ক্ৰাইব আছিল আৰু সেই ছাবস্ক্ৰাইববিলাকে কেৰী মিনাটিৰ ফানি কমেণ্ট্ৰি শুনিবলৈহে ভিডিঅ'বোৰ চাইছিল। আৰু কেৰী মিনাটিয়ে এই কথা গম পাই তেওঁৰ চেনেলৰ নাম এডিক্টেড A1ৰ পৰা কেৰী দেওল ৰাখিছিল। আৰু ইয়াৰ পিছত কেৰী মিনাটিয়ে গেমিং ৰষ্টিং ভিডিঅ' বনাবলৈ আৰম্ভ কৰিলে আৰু এনেকুৱা ভিডিঅ'ত গেম প্লেৰ লগতে কিছুমান আৰ্টিষ্টক ৰষ্ট কৰিবলৈ ধৰিলে, যি নেকি ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছিল আৰু কেৰী মিনাটিৰ চেনেল ৰকেটৰ দৰে আগবাঢ়িবলৈ ধৰিলে। ইয়াৰ পিছত কেৰী মিনাটিয়ে 23 এপ্ৰিল 2016 চনত চেনেলটোৰ লগৰ লগতে নাম কেৰী দেওলৰ পৰা কেৰী মিনাটি ৰাখিলে আৰু এটাৰ পিছত আন এটা ছিংগাৰ, ডেন্সাৰ, এক্টৰক ৰষ্ট কৰিবলৈ আৰম্ভ কৰিলে। বন্ধুসকল সেই দিনত BBK ফাইন্স অলপ বেছি ভাইৰেল আছিল আৰু আজিও তেওঁ ইণ্ডিয়াৰ টপ ইউটিউবাৰৰ ভিতৰত এজন, কিন্তু সেই দিনত তেওঁক কোনে ৰষ্ট কৰিব বিচৰা নাছিল, কিন্তু কেৰী মিনাটিয়ে BBK ফাইন্সক ৰষ্ট কৰিবলৈ সাহস কৰিছিল আৰু ৰষ্ট কৰি দিছিল আৰু ইয়াৰ পিছতে কেৰী মিনাটিৰ চেনেল কিছুদিনতে ভাইৰেল হ'বলৈ ধৰিলে। কিন্তু সেই সময়ত BBK ফাইন্সৰ বহুত ফেন আছিল আৰু সেই ফেনসকলে কেৰী মিনাটিক বেয়াকৈ গালি পাৰিবলৈ আৰম্ভ কৰিছিল। বন্ধুসকল এনেকুৱা হোৱাটো কোনো ডাঙৰ কথা নহয়, কাৰণ ইয়াৰ আগত কোনেও ৰষ্ট কৰা নাছিল, ৰষ্ট ভিডিঅ' দেখা নাছিল আৰু বহুতৰ কাৰণে এটা নতুন এক্সপেৰিয়েঞ্চ আছিল। কথাটো তেতিয়া আৰম্ভ হৈছিল যেতিয়া BBK ফাইন্সে নিজে ভিডিঅ'টো শ্বেয়াৰ কৰি দিছিল। ইয়াৰ পিছতে কেৰী মিনাটিক অলপ মানুহে ছাপোৰ্ট কৰিবলৈ ধৰিলে আৰু লাহে লাহে মানুহে বুজি পাইছিল যে ৰষ্টিং কেৱল এণ্টাৰটেইনমেণ্টৰ কাৰণে। ইয়াৰ পিছতে কেৰী মিনাটিৰ 1 লাখ ছাবস্ক্ৰাইবাৰ পূৰা হৈছিল। বন্ধুসকল কেৰী মিনাটিয়ে 8 জুন 2017 তাৰিখে আৰু এটা নতুন চেনেল খুলিছে, যিটোৰ নাম ৰাখিছিল কেৰিছ লাইভ। এই চেনেলটোত কেৰী মিনাটিয়ে গেম লাইভ ষ্ট্ৰীমিং কৰে। আপোনালোকে গম পায় যে ইউটিউব ভাৰ্চেছ টিকটকৰ পিছত কেৰী মিনাটি বেছি পপুলাৰ হৈছিল। যেতিয়া ইউটিউব ভাৰ্চেছ টিকটকত ট্ৰেণ্ড চলি আছিল তেতিয়া টিকটকাৰ আমিৰ ছিদ্দিকীয়ে ইউটিউব ক্ৰিয়েটৰৰ বিষয়ে উল্টা পুল্টা কিবা কিবি কৈছিল আৰু বহুত ইউটিউবাৰে নিজৰ ষ্টেটমেণ্ট দাঙি ধৰিছিল।
তেতিয়া কেৰী মিনাটিয়ে ইউটিউব ভাৰ্চেছ টিকটক ভিডিঅ' তো ইউটিউবত আপলোড কৰিছিল। তেতিয়া ইউটিউবৰ বহুত ৰেকৰ্ড ভাঙি গৈছিল আৰু এই ভিডিঅ'টোৱে ইউটিউবত সকলোতকৈ কম সময়তে বেছি লাইক পোৱা ভিডিঅ'ত ৰূপান্তৰিত হৈছিল। য'ত কেৰী মিনাটি চেনেলত 8 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছিল, তাৰ পিছৰ কেইদিনমান ভিতৰতে 20 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈছিল। বৰ্তমান কেৰী মিনাটিৰ চেনেলত 31 মিলিয়ন ছাবস্ক্ৰাইবাৰ আছে। এই ছাবস্ক্ৰাইব থকাৰ পিছত কেৰী মিনাটিয়ে গোটেই এছিয়াৰ ভিতৰতে ইণ্ডিভিজুৱেল ক্ৰিয়েটৰ হিচাপে পৰিগণিত হৈছিল। কেৰী মিনাটিৰ নেশ্যনেলিটি ইণ্ডিয়ান আৰু ৰিলিজন হিন্দু। বন্ধুসকল, এতিয়া কেৰী মিনাটিৰ ফেমিলিটো চাওঁ আহক। কেৰী মিনাটিৰ ফেমিলিত দেউতাক মাকৰ বাহিৰে এটা ডাঙৰ ভায়েকো আছে। কেৰী মিনাটিৰ দেউতাকৰ নাম বিবেক নগৰ আৰু ভায়েকৰ নাম ইয়াছ। কেৰী মিনাটিৰ গাৰ্লফ্ৰেণ্ডৰ কথা বৰ্তমানো গম পোৱা হোৱা নাই। কেৰী মিনাটিৰ ইনষ্টাগ্ৰাম একাউণ্টত বৰ্তমান 12.8 মিলিয়ন ফলোৱাৰ আছে আৰু কেৰী মিনাটিৰ এটা ফেচবুক পেজো আছে য'ত 21 লাখ ফলোৱাৰ আছে। কেৰী মিনাটিৰ টুইটাৰ একাউণ্ট অজয় নাগৰ নামত আছে য'ত 2.6 মিলিয়ন ফলোৱাৰ আছে। বন্ধুসকল, এতিয়া কেৰী মিনাটিৰ ইনকামৰ বিষয়ে কোৱা হওক। বন্ধুসকল, এজন ইউটিউবাৰৰ ইনকাম বহুতো উৎসৰ পৰা হ'ব পাৰে, যেনে ইউটিউব এডচেন্স, স্পনচাৰশ্বিপ এক্সেট্ৰা আদি মিলাই কেৰী মিনাটিৰ ইনকামৰ কথা কোৱা হয় যদি তেন্তে কেৰী মিনাটিয়ে মাহত 20 পৰা 25 লাখ টকা ইনকাম কৰে। বন্ধুসকল, এতিয়া কেৰী মিনাটিৰ কাৰৰ বিষয়ে কোৱা হওক। বৰ্তমানলৈকে কেৰী মিনাটিৰ এখনে কাৰ আছে যিখনৰ নাম টয়োটা ফৰ্চুনাৰ আৰু ইয়াৰ মূল্য প্ৰায় 38.47 লাখ। তো বন্ধুসকল, আজিলৈ ইমানেই। বাই।